Hello guys, welcome back to Snigdha's Kitchen. মই আজি আপোনালোকৰ বাবে লৈ আহিছো আটাৰ কেকৰ ৰেচিপি। আহকচোন ৰেচিপিটোৰ পিনে আগবাঢ়ো আমি কেনেদৰে বনালো ইমান সহজভাৱে নহিকাৰুসকলৰ বাবে বিশেষকৈ ৰেচিপিটো আনিছো মই। আমাক কি ইনগ্ৰেডিয়েন্ট লাগিব আমি এবাৰ চাই লওঁ আহকচোন। আমাক বৰ বিশেষ একো ইনগ্ৰেডিয়েন্ট নালাগে, কেইটামান ইনগ্ৰেডিয়েন্টে আমি ব্যৱহাৰ কৰিছো। আমাক প্ৰথমে লাগিব আটা। আপোনালোকে যিকোনো ব্ৰ্যান্ডৰ আটা ব্যৱহাৰ কৰিব পাৰে, ইয়াৰ হলনি ময়দাও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই হেলদি ৰেচিপি বনাইছো গতিকে মই আটা ব্যৱহাৰ কৰিছো। খাবলৈ কিন্তু অতি সুন্দৰ হয় আটা ব্যৱহাৰ কৰিলো। আমি মেজাৰিং কাপৰ হিচাপত 2/3 কাপ আটা ব্যৱহাৰ কৰিছো ইয়াতে। তাৰ পাছত আমি দুটা কণী ব্যৱহাৰ কৰিছো। কণী কেটা আপোনালোকে ফ্ৰিজৰ পৰা উলিয়াই আনি নৰমাল টেম্পাৰেচাৰত ৰাখিহে ব্যৱহাৰ কৰিব কিন্তু। তাৰ পাছত আমি চেনি লৈছো। চেনি আপোনালোকে গুৰি কৰি ল'ব পাৰে, কিন্তু মই গোটা লৈছো, হাফ কাপ লৈছো। তাৰ পাছত আমি ইয়াতে ব্যৱহাৰ কৰিছো নৰমাল টেম্পাৰেচাৰত থকা গাখীৰ, গৰুৰ গাখীৰ লৈছো। আপোনালোকে যিকোনো গাখীৰ ল'ব পাৰে, আমি 1/4 কাপ ইউজ কৰিছো। তাৰ পাছত আমি ইয়াতে ৰিফাইন তেল ব্যৱহাৰ কৰিছো। আপোনালোকে যিকোনো বাটাৰ ঘিউ ব্যৱহাৰ কৰিব পাৰে। ইয়াতে লৈছো আমি নাৰিকলৰ গুড়ি। নাৰিকলৰ গুড়িটো অপচনেল হয়, আপোনালোকে ব্যৱহাৰ নকৰিব পাৰে, যিকোনো দোকানত কিনিবলৈ পাবই এটো। তাৰ পাছত আমি ইয়াতে ব্যৱহাৰ কৰিছো হাফ টিস্পুন বেকিং পাউডাৰ আৰু 1/3 টিস্পুন বেকিং সোডা। ইয়াৰ হলনি আপোনালোকে ইনো ব্যৱহাৰ কৰিব পাৰে। তাৰ পাছত আমি ইয়াতে এচিকুট নিমখ ব্যৱহাৰ কৰিছো। নিমখ কিন্তু আপোনালোকে ব্যৱহাৰ কৰিবই, তেতিয়া টেষ্টটো বেলেন্স হয় আৰু খাবলৈ অতি সুন্দৰ হয়। তাৰ পাছত আমি ইয়াতে লৈছো ভেনিলা এসেন্স। আপোনালোকে যিকোনো এসেন্স ব্যৱহাৰ কৰিব পাৰে, মই ভেনিলা ব্যৱহাৰ কৰিছো। আৰু ইয়াতে আমি এটা কালাৰ লৈছো, আপোনালোকে যিকোনো কালাৰ ল'ব পাৰে, মই ব্লু কালাৰ লৈছো, অকমান ডিজাইন দিম কেকটো সেইকাৰণে। বাস ইমানখিনি সামগ্ৰী লাগিব আমাক। নেক্সট আমি কণীকেটা ভাঙি ৰঙা আৰু বগা অংশকেটা বেলেগ বেলেগ কৰি লৈছো। তাৰ পাছত ইয়াৰে বগা যিটো অংশ তাতে আমি চেনিখিনি মিহলাই দিছো। আৰু তাৰ পাছত আমি ইয়াতে দি দিম কেইটোপালমান ভেনিলা এসেন্স। নেক্সট আমি এইখিনি ব্লেন্ড কৰি লম। মই ইলেক্ট্ৰিক ব্লেন্ডাৰ ইউজ কৰিছো, আপোনালোকে হাতেৰেও কৰিব পাৰে। ইলেক্ট্ৰিক এটো ব্লেন্ডাৰ ইউজ কৰিলে অতি সহজভাৱে হয়। এইখিনি অকণমান বগা বগা হৈ যোৱাৰ পাছত আমি ইয়াতে দি দিম নিমখখিনি। আপোনালোকে যিমান সুন্দৰকৈ ব্লেন্ড কৰিব সিমানে কেকটো কোমল হ'ব আৰু কণীৰ কেঁচা গোন্ধটো নাহে। তাৰ পাছত আমি কণীৰ ৰঙা অংশখিনিত গাখীৰখিনি দি দিছো আৰু এইখিনিও সুন্দৰকৈ ব্লেন্ড কৰি ল'ম। কণীৰ বগা অংশখিনি আপোনালোকে অকণমান ফোম হোৱালৈকে ব্লেন্ড কৰিব কিন্তু। তাৰ পাছত বগা অংশখিনি আৰু ৰঙা অংশখিনি দুইখিনি আমি মিহলাই দিম। তাৰ পাছত ইয়াতে আমি আটাখিনি যোগ কৰি দিছো। আটাখিনি সামগ্ৰী এতিয়া আমি ইয়াতে সুন্দৰকৈ যোগ কৰি দিব পাৰো। ইয়াতে আমি দি দিছো নাৰিকলখিনি, নাৰিকলৰ গুড়িখিনি। তাৰ পাছত বেকিং পাউডাৰ আৰু বেকিং সোডা দি আমি এখন চামুচেৰে এইখিনি সুন্দৰকৈ মিহলাই লৈছো। আপোনালোকে মই ব্যৱহাৰ কৰা নিচিনা চামুচখন ব্যৱহাৰ কৰিবচোন, বৰ সুন্দৰকৈ হৈ যায়, তেতিয়া ইয়াৰ বেটাৰখিনি নষ্ট নহয়, নহলে বেটাৰখিনি নষ্ট হৈ যায় যদি বেলেগ চামুচ ব্যৱহাৰ কৰে। ইয়াতে চাওকচোন পাত্ৰটোৰ যিখন ৱালতো লাগি থকা নাই, সুন্দৰকৈ মিহলি হৈ গৈছে। এই চামুচখনেৰে সুন্দৰকৈ কৰিব পাৰি। এইখিনি আপোনালোকে ভালকৈ মিহলাই ল'ব। মিহলাই লোৱাটোৰ ওপৰতে ডিপেণ্ড কৰিব আপোনালোকৰ কেকটো কিমান সুন্দৰ হৈছে, ভালকৈ মিহলাব। তাৰপিছত আমি ইয়াতে তেলখিনি দি দিছোঁ। মই যিমানখিনি তেল লৈছিলোঁ তাৰ সম্পূৰ্ণ দি দিয়া নাই, তাৰে 1 টেবুলস্পুনমান মই ব্যৱহাৰ কৰা নাই, থৈ দিছোঁ। পুনৰ আমাক লাগিব এইখিনি। আপোনালোকে আটাইখিনি ভালদৰে মিহলাই ল'ব। ভিডিঅ'টো অকণমান ফাষ্ট গৈছে, সেইটো কাৰণে লাগিছে যে খুব খৰদৰকৈ কৰিছোঁ নেকি, পটাপট কৰিছোঁ নেকি, নহয় আচলতে আপোনালোকেও লাহে লাহে কৰি ল'ব। লাহে লাহে কৰিলে বস্তুবোৰ ভাল হয়। আৰু আমি এইখিনিক ৰিবন ডালৰ নিচিনাকৈ পৰি যোৱা কনচিষ্টেঞ্চি এটা দিম। এনেকৈ বেটাৰখিনি ওপৰলৈ দাঙি দিছোঁ, চাওকচোন ৰিবন ডালৰ নিচিনাকৈ পৰি গৈছে, সেইটো কনচিষ্টেঞ্চিত আনি দিব। বেছি পাতলা বা বেছি ডাঠ কৰিব নালাগে। তাৰপাছত আমি ফাইনেলি হৈ যোৱা বেটাৰখিনিৰ পৰা অকণমান বেটাৰ লৈছোঁ আৰু বেলেগ এটা পাত্ৰত লৈ সেইখিনিত আমি অকণমান ৰং ব্যৱহাৰ কৰি দিছোঁ। আপোনালোকে যিকোনো ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি যিটো পাত্ৰত কেক বনাম সেইটো গ্ৰিচিং কৰি লৈছোঁ। আহকচোন আমি ইয়াতে ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে। সুন্দৰকৈ চাৰিওফালে তেলখিনি আমি লগাই লৈছোঁ এনেকুৱা ব্ৰাছ এডালেৰে। তাৰপাছত পাত্ৰটোৰ তলিত আমি এখন কাগজ সুন্দৰকৈ ৰাউণ্ড শ্বেপত কাটি দি দিছোঁ। তাৰপাছত আমি ইয়াৰ ওপৰতে বেটাৰখিনি দি দিছোঁ, যিখিনি হোৱাইট কালাৰ আছিলে, মানে যিখিনি ফাইনেল বেটাৰ আছিলে সেইখিনি আমি প্ৰথমে দি লৈছোঁ সুন্দৰকৈ। তাৰ পাছত আমি ইয়াতে যিখিনি নীলা ৰঙৰ বেটাৰ বনাইছিলোঁ, আপোনালোকে বেলেগ কালাৰ বনাব পাৰে কিন্তু দেই, মই নীলাটো বনালোঁ আৰু আপোনালোকৰ যদি বেলেগ ভাল লাগে বনাব। মাজতে দি দিছোঁ সুন্দৰকৈ। প্ৰথমতে আমি মাজত দি লৈছোঁ, আপোনালোকে বেলেগ ডিজাইন বনাব পাৰে, এইটো সহজ হয় নহিকাৰুসকলৰ বাবে। তাৰপাছত এখন কাটা চামুচ লৈছোঁ, এইখনেদি আমি ফৰ্কখনেৰে আমি সুন্দৰকৈ এনেদৰে মিহলাই দিছোঁ যাতে বেলেগ বেলেগ ডিজাইন হৈ যায়। পিছত মানে বনাই হোৱাৰ পাছত আপোনালোকে দেখিব কেনেকুৱা হ'ল ভিতৰলৈকে ইয়াৰ ডিজাইনটো বহি যায়। আমি কুকাৰত বনাম কেকটো, সেইটো কাৰণে কুকাৰত আমি তলত কিছুমান প্লেট ব্যৱহাৰ কৰিছোঁ। এই প্লেটবোৰ আমাৰ বহুত পুৰণি, সেইটো কাৰণে কালাৰটো এনেকুৱা দেখিছে। তাৰপাছত প্লেটৰ ওপৰতে আমি
কেকৰ বেটাৰ থকা পাত্ৰটো দি দিম কুকাৰটো আমি 5 মিনিট প্ৰিহিট কৰি লৈছোঁ তাৰ পাছত আমি কুকাৰৰ ঢাকনি মাৰি দিম কিন্তু চিটিটো এৰুৱাই আমি 45 মিনিটৰ বাবে লো মিডিয়াম হিটত ৰাখি থৈ দিম তাৰ পাছত 45 মিনিটৰ পাছত আমাৰ কেক ৰেডি হৈ যাব চাওকচোন আমাৰ কেকটো ৰেডি হৈ গ'ল এতিয়া আমি কেনেদৰে চাম হিজিলি নে নাই হিজা আহকচোন বাৰু আমি কেনেদৰে চাওঁ আমি এডাল টুথপিক লৈ লৈছোঁ সেইডালে আমি খুচি চাম আপোনালোকে কটাৰীও ব্যৱহাৰ কৰিব পাৰে এয়া চাওকচোন টুথপিকডালত একো লাগি অহা নাই অৰ্থাৎ ভিতৰৰ সকলোবোৰ সিজি গৈছে কেকৰ ভিতৰৰ অংশটো সিজি গৈছে আমাৰ কেকটো ৰেডি হৈ গ'ল আপোনালোকক মই ইমান সহজে কুকাৰত কেনেদৰে কেক বনাব পাৰি দেখুৱালোঁ আপোনালোকে একে ধৰণেৰে কেৰাহীটো বনাব পাৰে নহিকাৰু সকলৰ বাবে মই ভাবোঁ যে এই ৰেচিপিটো অতি সহজ হয় এই চাওকচোন কিমান কোমল হৈছে কেকটো ফ্লাফি হৈছে বহুত সুন্দৰ হৈছে আৰু ইয়াত একেবাৰে কণীৰ কেঁচা গোন্ধ নাই যেহেতু আমি গাখীৰ দিছোঁ গাখীৰটো আপোনালোকে দিব কিন্তু স্কিপ নকৰিব কেকডোখৰ চাওকচোন কিমান কোমল হৈছে কিমান ফ্লাফি হৈছে ৰেচিপিটো চাই কেনেকুৱা লাগিলে শেষত কমেণ্ট কৰি জনাব আপোনালোকে নিজে বনাই এবাৰ ট্ৰাই কৰি চাব মোৰ ভিডিঅ'টি লাইক কৰিব ভাল লাগিলে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব ভিডিঅ'টি ইমানখিনিলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ